ফেচবুকত নিজৰ নাম্বাৰ কেনেকৈ লুকুৱাই ৰাখিব পাৰি বা হাইড কৰি ৰাখিব পাৰি মই এই ভিডিঅ'টোৰ যোগেদি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম ফ্ৰেণ্ডছ। তো মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে সকলোৱে নিজৰ ফেচবুক ইউজাৰ আইডি পাছৱৰ্ড দি পেলাই লগইন কৰিব। তাৰপিছত আপুনি ওপৰ ফালে তিনিটা লাইন দেখিছে, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ য'ত ফটো আৰু নাম আছে তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত পেজটো অকণমান ওপৰ ফালে উঠাব। তাৰপিছত আপুনি দেখিব তাত তিনিটা অপশ্যন দেখিছে, এডিট প্ৰফাইল, এক্টিভিটি লগ আৰু মোৰ। তো আপুনি এডিট প্ৰফাইলত ক্লিক কৰিব। এডিট প্ৰফাইলত ক্লিক কৰাৰ লগে লগে পেজটো একদম ওপৰ ফালে উঠাব। তাৰপিছত আপুনি তলত দেখিব এডিট ইউৰ এবাউট ইনফো, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত এটা এনেকুৱা ধৰণৰ ইণ্টাৰফেৰেঞ্চ আহিব। আপুনি পেজটো অকণমান ওপৰ ফালে উঠাব। তাৰপিছত আপুনি একাউণ্ট ছেকশ্যনৰ এটা পাৰ্ট দেখিব। তাৰপিছত আপুনি তাত সোঁফালে এডিট অপশ্যন এটা আছে, তাত আপুনি এডিটত ক্লিক কৰিব। এডিটত ক্লিক কৰাৰ লগে লগে আপুনি দেখিব মোবাইল নাম্বাৰৰ একদম সোঁ চাইডে এটা সৰু অপশ্যন আছে, স্কোৱাৰ অপশ্যন এটা আছে। স্কোৱাৰ অপশ্যনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা ধৰণৰ প্ৰথম তিনিটা অপশ্যন আহিব। তো প্ৰথম তিনিটা অপশ্যন মই আপোনাক বুজাই দিছোঁ ফ্ৰেণ্ডছ। পাব্লিক মিনছ আপোনাৰ মোবাইল নাম্বাৰটো ফেচবুকত যিকোনো মানুহে আপোনাৰ আইডিটো যোনে ভিজিট কৰে তেওঁ দেখিব পাৰিব, তেওঁৰ ওচৰত নাম্বাৰটো পাব তেওঁ। আৰু 2 নম্বৰটো হ'ল ফ্ৰেণ্ড। ফ্ৰেণ্ডত মানে হ'ল আপোনাৰ ওচৰত যিমান ফ্ৰেণ্ড থাকিব প্ৰত্যেক ফ্ৰেণ্ডে আপোনাৰ নাম্বাৰটো দেখিব। আৰু লাষ্ট অপশ্যন আছে অনলি মি। তো আজি আমি কথা পাতিব বিচাৰিছোঁ যে নিজৰ নাম্বাৰটো কেনেকৈ হাইড কৰি ৰাখিব পাৰি। তো ফ্ৰেণ্ডছ আপুনি অনলি মিত ক্লিক কৰিব। অনলি মিত ক্লিক কৰাৰ লগে লগে আপোনাৰ নাম্বাৰটো হাইড হৈ যাব আৰু কোনেও আপোনাৰ নাম্বাৰটো নেদেখে। ঠিক আছে ফ্ৰেণ্ডছ। তাৰপিছত আপুনি তললৈ পেজটো ওপৰ ফালে উঠাই দিব আৰু তলত ছেভ আছে, ছেভত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে তো আপোনাৰ নাম্বাৰটো অনলি মি হৈ যাব ফ্ৰেণ্ডছ, আৰু আপোনাৰ নাম্বাৰটো কোনেও নেদেখে। আপুনি দেখিছে ফ্ৰেণ্ডছ, ইয়াতে অনলি মি আৰু এটা তলাৰ নিচিনা ছবি আপোনাৰ সন্মুখত আহি গ'ল। তো ফ্ৰেণ্ডছ, এনেকুৱা ধৰণৰ সৰু সৰু ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ লৈ আহিম। তো আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপুনি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব পাৰে আৰু ভিডিঅ'টো আপুনি বেছি বেছি শ্বেয়াৰ কৰক। আৰু এনেকুৱা সৰু সৰু ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহিম। যদি মোৰ ভিডিঅ'টো ভাল লাগে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। এতিয়ালৈ বাই বাই। নেক্সট ভিডিঅ'টোত আকৌ লগ পাম।